নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ অসমৰ লোক সংস্কৃতি আৰু উৎসৱ পাৰ্বণৰ ছেকেণ্ড পাৰ্ট। তেনেহ'লে ৰৈ নাথাকি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 11 নম্বৰ প্ৰশ্নটো হৈছে বনঘোষা কি? ইয়াৰ উত্তৰ হৈছে বনঘোষা বা গৰখীয়া গীতবোৰ উদ্দাম যৌৱনৰ গীত ব্যঞ্জন অভিব্যক্তি। ইয়াত যৌৱনৰ দুৰ্বাৰ আকাংক্ষাৰ প্ৰাধান্য দেখা যায়। 12 নম্বৰ প্ৰশ্নটো হৈছে বিহু গীতৰ অন্তৰালত কেনেধৰণৰ বিশ্বাস জড়িত হৈ আছে? ইয়াৰ উত্তৰ হৈছে উৰ্বৰতাৰ বিশ্বাসক কেন্দ্ৰ কৰিয়েই বিহুগীত জড়িত হৈ আছে। সেয়ে ইয়াত অনবদ্য স্বৰূপ লক্ষ্য কৰা যায়। 13 নম্বৰ প্ৰশ্নটো হৈছে সাতসা কি? ইয়াৰ উত্তৰ হৈছে ভৱিষ্যতে সুস্থ আৰু নিৰোগী জীৱন যাপন কৰিবৰ বাবে বিহুৰ সময়ত সাতশাক খোৱাৰ প্ৰথা প্ৰচলন আছিল। এনে শাকৰ ভিতৰত খুতুৰা, পদিনা, কলমৌ, জিলমিল, হাঁহঠেঙীয়া, হেলচি, মথনি আদি প্ৰধান। সাত বিহুৰ দিনা 101 বিধ শাক খোৱা হয়। 14 নম্বৰ প্ৰশ্নটো হৈছে ভঠেলি কি? ইয়াৰ উত্তৰ হৈছে ভঠেলি নামনি অসমৰ এটি বসন্তকালীন উৎসৱ। ফাগুন-চ'ত মাহত এই অনুষ্ঠান পতা হয়। পৃথিৱীক শস্যশ্যামলা কৰি তোলাই এই উৎসৱৰ অন্তৰ্নিহিত উদ্দেশ্য। 15 নম্বৰ প্ৰশ্নটো হৈছে সূত্ৰধাৰ কি? ইয়াৰ উত্তৰ হৈছে সূত্ৰধাৰ সংস্কৃত নাটকৰ এক উল্লেখযোগ্য চৰিত্ৰ। অংকীয়া নাটকতো সংস্কৃত নাটকৰ অনুকৰণত সূত্ৰধাৰ চৰিত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। 16 নম্বৰ প্ৰশ্নটো হৈছে বাইখো কোন জনগোষ্ঠীৰ লোক উৎসৱ? ইয়াৰ উত্তৰ হৈছে ৰাভাসকলৰ। 17 নম্বৰ প্ৰশ্নটো হৈছে চাহ জনগোষ্ঠীৰ মাজত প্ৰচলিত কেইটামান লোক উৎসৱৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে কৰম পূজা, টুচু পূজা, গড়য়া পূজা, শৰাই পৰৱ ইত্যাদি। 18 নম্বৰ প্ৰশ্নটো হৈছে কৰম পূজা কেতিয়া অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হৈছে কৰম পূজা সাধাৰণতে ভাদ মাহৰ একাদশী তিথিত অনুষ্ঠিত হয়। 18 নম্বৰ প্ৰশ্নটো হৈ গৈছে। এইবাৰ হ'ল 19 নম্বৰ প্ৰশ্নটো হৈছে শৰাই পৰৱ কি? ইয়াৰ উত্তৰ হৈছে চাহ জনগোষ্ঠীৰ গৰখীয়া জীৱনৰ সৈতে পোনপটীয়াভাৱে জড়িত এটি কৃষি উৎসৱ হৈছে শৰাই পৰৱ। ইয়াকে কোনোৱে বন্দনা পৰৱো বোলে। 20 নম্বৰ প্ৰশ্নটো হৈছে পইচাংকেন কি? ইয়াৰ উত্তৰ হৈছে খেতিত নামিবৰ সময়ত আহোমসকলে পালন কৰা এবিধ কৃষি উৎসৱ হ'ল পাইচাংকেন বা পাইচাই নাম। এনেদৰে মই আপোনালোকৰ মাজলৈ প্ৰত্যেক দিনে নতুন নতুন জানিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ দি যাবলৈ চেষ্টা কৰিম। আজি এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো বজাই দিব। ধন্যবাদ।